মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোকে আমাৰ নতুন চেনেল নিবিৰ চিম্পুল ভিলেজ লাইফ ষ্টাইললৈ স্বাগতম জনাইছোঁ। গৈ আছোঁ বজাৰলৈ, এটা বিশেষ কামত আপোনালোককো দেখুৱাম কিয় যাওঁ। আৰু অকলে নহয়, ভালে কেইজন মানে একেলগে আমি গৈ আছোঁ বজাৰত। আৰু ভিতৰৰ বাটটোৰে আমি এনেকৈ খোজকাঢ়ি গৈ আছোঁ। বেছি দূৰ যাব নালাগে, অলপমান গ'লেই যিহেতু বজাৰখন পাম, সেইকাৰণে আমি খোজকাঢ়িয়ে গৈ আছোঁ। সময়ো বেছি নাই হাতত, ভালেখিনি বজাৰ আছে, কাপোৰৰ বজাৰ, তাৰপিছত চেণ্ডেল, এনেকৈ ভালেখিনি বজাৰ কৰিব লগা আছে। আজি হ'ল অষ্টমী, সেইকাৰণে বাটত বহুত মানুহবোৰে ইমান ধুনীয়াকৈ সাজি কাচি ৰৈ আছে বাটত। তাৰপিছত এনেকৈ আমি বজাৰ পালোঁ আৰু এনেকৈ খোজকাঢ়ি আৰু অলপ দূৰ যাব লাগিব। সেইকাৰণে কেমেৰাটো হাতলৈয়ে মই গৈ আছোঁ। মই আছোঁ বৰ্তমান বিলাচীপাৰা বজাৰত। বহুতে হয়তো জানে, কিন্তু যিবোৰ নাজানে সেইবোৰক কৈছোঁ। এইফালে পূজা হৈ আছে। এনেকৈ খোজকাঢ়ি গৈ আছোঁ। আৰু বেছি দূৰ নাই, আৰু পামেই, অলপমান আছে। বজাৰ মানে আমি গৈ আছোঁ পাটৰ কাপোৰ চাবলৈ, কইনাৰ কাৰণে। আপোনালোককো দেখুৱাম। এয়া আহি পালোঁ কাপোৰৰ দোকানত। একেবাৰে ভিতৰত সোমাই আমি পাটৰ কাপোৰ চাবলৈ একেবাৰে বহি লৈছোঁ। চাবচোন আপোনালোকৰো কোনযোৰ ভাল লাগে। এযোৰকৈ মানুহজনে উলিয়াই দি আছে, আমি বহি বহি চাই আছোঁ। এইযোৰ কিন্তু ধুনীয়া লাগিছিল। তাৰপিছত এইযোৰ দিছে অৰেঞ্জ। তাৰপিছত বাকী ডিজাইনবোৰ অকণমান পুৰণা আছিল, সেইকাৰণে আমি ওলাব দিয়া নাছিলোঁ বেছি। এই নতুন ডিজাইনৰ এইকেইযোৰে চাই আছিলোঁ। আৰু এইকেইযোৰৰ ভিতৰৰ পৰা এযোৰ আমি লৈ ল'লোঁ। আৰু এযোৰ দিছে, এইযোৰ সেউজীয়া। তাৰপিছত আমি আৰু একো বেছি ওলাব দিয়া নাই। তলৰ পৰা চাই আছোঁ কোনযোৰ ভাল লাগিব, কোনযোৰ ল'ম আমি। সেইবাবে তলৰ পৰা চাই আছোঁ এটা এটাকৈ। এনেকৈ ইযোৰ সিযোৰকৈ চাই আছোঁ। যিমানে উলিয়াই দি আছে সিমানে ভাল লাগি আছে। কোনযোৰ লওঁ কোনযোৰ নলওঁ এনেকুৱা লাগি আছে। ইযোৰো ধুনীয়া লাগি আছিল।
তাৰপিছত আমি কথা পাতি আছোঁ মানুহজনৰ লগত কোনযোৰৰ কি দাম। আৰু কইনাৰ মাৰ কিন্তু কেইযোৰৰ ভিতৰত এইযোৰো ভাল লগা নাছিল। তাৰপিছত আপোনালোকে চাই থাকক আমি কোনযোৰ ল'লোঁ। এইবাৰ চিধা আহিলোঁ আমি আৰু সৰু সৰু অন্য কাপোৰ ল'বলৈ, পাটৰ কাপোৰ লোৱা হ'ল। তাৰপিছত আৰু বেলেগ কাপোৰ ল'বলৈ এইবাৰ অন্য এখন দোকানলৈ আহিলোঁ, কাৰণ সেইখন দোকানত এই সৰু কাপোৰবোৰ নাপায়। সেইকাৰণে অন্য এখন দোকানলৈ আহিলোঁ আৰু এইবাৰ কাপোৰ চোৱাত ব্যস্ত হ'লোঁ আকৌ। আৰু এইফালে কইনাৰ বাপেকে লাজ পায়, সেইকাৰণে মূৰটো সেইফালে দিছে মই কেমেৰা ওলোৱা দেখি। আৰু এনেকৈ লৈ আমি এইবাৰ গৈ আছোঁ কাপোৰ যিযোৰ সেইযোৰ চিলাবলৈ দিম আৰু চেণ্ডেল ল'ব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকক কোৱাই হোৱা নাছিল আমি কিহৰ বজাৰ কৰি আছোঁ, কিহৰ কাৰণে পাটৰ লৈছোঁ, পাটৰ কাপোৰ ল'লোঁ। সেইবোৰ চাবলৈ আপোনালোকে নেক্সট ভিডিঅ' চাব লাগিব, তাতে সকলোখিনি কথা গম পাব। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তাৰপিছত অকণমান ভিডিঅ' কৰিছিলোঁ পূজাথলী। তাৰপিছত গৈ চিধা পালোঁ আমি চেণ্ডেলৰ দোকানত। বেছি দামৰ চেণ্ডেল লোৱা নাই, ঘৰত পিন্ধাৰ কাৰণে কম দামৰে এযোৰ চেণ্ডেল লৈছিলোঁ আৰু বেছি সময়ো লগা নাছিল। অলপ সময় পিছতে আমি চেণ্ডেলৰ দোকানৰ পৰা আৰু কাপোৰযোৰ চিলাবলৈ দিবলৈ গৈছিলোঁ, কাৰণ ইফালে সময়ো বেছি নাই। সময় হ'ল আবেলি 4টামান বাজিছে এতিয়া। এইবাৰ পালোহি টেইলৰৰ তাতে। ইহঁতে কৈ আছে আজি হেনো দিব নোৱাৰে, পূজাৰ কাৰণে বহুত কাপোৰ আছে পৰি চিলাব পৰা নাই, সেইকাৰণে এনেকৈ দিব নোৱাৰে। তাৰপিছত আমি কোনোমতে কিবাকৈ মনালোঁ আৰু আজি এই ব্লাউজটো লৈ নাযাওঁ, দুদিন পিছত আহি লৈ যাম। সিহঁতক ৰেডি কৰিব দিয়া হৈছিল আৰু মেখেলাখন আমি লৈ আহিলোঁ। তাৰপিছত আহিলোঁ আমি এইখিনি ষ্টেশ্যনাৰী বস্তুৰ বজাৰ কৰিবলৈ।